রামলাল রামলাল আরে ডেকাই কিয় চিঞৰি আছে? রামলাল চিঠি দিছে মোক। বহিল নাংলা মাষ্টৰৰ ছোৱালীয়ে মোক চিঠি দিছে। পঢ়ি শুনা চিঠিত কি লিখছে। দে পঢ়ি শুনা চিঠিত কি লিখছে। পঢ় সোনকালে পঢ়। আরে কি চাই আছা তই? পঢ়। এইটো দেখোন ইংলিছত লিখছে। ইংলিছ গম নাপাও, কি লিখছে সেইটো আগতে ক। লিখছে আই এম সৰি, প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। অৰ্থ ক এনেকে কলে নহব। ইংলিছত লিখছে, এইটোৰ অৰ্থ মইতো ক'ব নোৱাৰিম। ৰিডিংটো হলে মই পঢ়ি দিব পাৰিম। ৰিডিং নালাগে, অৰ্থ ক। কেনেকে ধৰণে মোক ভাল পায় সেইটো মই জানবা লাগবো। হাই অৰ্থ হলে ক'ব নোৱাৰো। ইমান দিন স্কুলত গৈ কি শিকিলি? অৰ্থটো যদি ক'ব নোৱাৰা। মইতো কোনোদিন স্কুলৰ দৰ্জাই দেখা নাই, তথাপিতো এইখিনি পঢ়ব পাৰো। ঐ এটা কাম কৰো। কি বা কাম ক। নবাবৰ তাত বল, নবাবে কৈ দিব। এতিয়া নবাব বা ক'ত আছে? বল বিচাৰি ওলাম। বল বিচাৰি ওলাম দে। ক নবাব ক। হাই ৰচোন, এইটো আগতে পঢ়ি বুজবা লাগবো। বুজাতে ইমান দেৰি লাগে নেকি? সোনকালে বুজি ল। চা কি লিখছে, আই এম সৰি। প্ৰথম লাইনত লিখছে আই এম। আই এম মানে কি বুজাইছে? কি বা বুজাইছে? আই এম মানে আহিম, তাৰ মানে আহিব। তাৰ পিছত আহিছে কি আহিছে? সৰি। এইটো সৰি নহব, এইটো ভুল হৈছে, এইটো জৰি হব। মই যদি তেতিয়া ওচৰত থাকলো হয় তেতিয়াহলে এইটো মই ভুল ধৰলো হয়। জৰি তাৰ মানে যোৰা কেতিয়া হয়? দুজন মিল হলে জোৰা হয়। দে চিন্তা নাই, ক তাৰপিছত ক। আই এম জৰি তাৰ মানে তোক প্ৰথমতেই বুজাই দিছে মই আহি আছো তোৰ লগত জইন হবলৈ। তাৰ পিছত কি আহিল চা, আই এম সৰি প্লিজ। প্লিজ মানে ধৰ তোক এক প্ৰকাৰ অনুগ্ৰহ কৰি আছে। মই ভাল পাবৰ কাৰণে অনুগ্ৰহ কৰি আছে নেকি? তেনেকুৱাইটো লাগি আছে, ভাল পাবৰ কাৰণেই অনুগ্ৰহটো কৰিছে। এই ৰ আগতেই পাগলামি কৰি আছা, ভালদৰে শুন। তাৰ পিছত আহিছে প্লিজ ট্ৰাই আহিছে। তাইটো হলে কিন্তু পুৰা বুজি পালো, তোৰ গলতে তাইটো লাগি আছে। হেই বুৰ্বক, এইটো তাইৰ কথা কোৱা নাই, সেইকাৰণেইটো তহঁতৰেই দখা। আই এম সৰি প্লিজ ট্ৰাই মানে তই যাতে তাক ভাল পোৱা সেইটোৰ কাৰণে তোক চেষ্টা কৰবা কৈছে। তাৰ পিছত আহিছে টু মানে কি? দুজন হয় না নাই? দুজন হল টু। তাৰ পিছত আহিল আণ্ডাৰষ্টেণ্ড তাৰ মানে দুজনৰ মাজত থিয় হৈ ভাল পাব। চা প্ৰথম লাইনতেই কৈ দিছে আই এম তাৰ মানে আহিম। তাৰ পিছত আহিছে সৰি মানে জৰি, তোৰ লগত জইন হব। তাৰ পিছত আহিছে প্লিজ ট্ৰাই তাৰ মানে তয়ো যাতে তাক ভাল পোৱা সেইটোৰ কাৰণে তোক চেষ্টা কৰবা কৈছে। টু তাৰ মানে তহঁতে দুটা। তাৰ পিছত আহিছে আণ্ডাৰষ্টেণ্ড মানে থিয় হৈ, তাৰ মানে থিয় হৈ তোক ভাল পাব। এইবাৰহে আচল কথাটো গম পালো। ইমান যে ভাল পাই মোক, মইতো আগতে কেতিয়াও ভবা নাছিলো। ধৈৰ্যৰ ফল যে মিঠা, এইটো কিন্তু একদম সঁচা কথা দেই। কেনেকে গম পালি ধৈৰ্যৰ ফল যে মিঠা? কিয় মিঠা নহব? ইমান দিনৰ পেটাৰ পিছফালে ঘূৰি আজিহে আচল ফলটো পালো। সঁচা কথা, ধৈৰ্যৰ ফল মিঠা। তেতিয়াহলে গছত লগা ফলটো কি, টেঙা নাকি? তই এইবিলাক বেকগ্ৰাউণ্ডৰ কথা বুজি নাপাবি। দে উস্তাদ, পিছে আগতীয়াকৈ মোৰ বিয়াৰ নিমন্ত্ৰণ থাকিল। বিয়াৰ দিনাখন যেনেকাই হওক একবাৰ কিন্তু দেখা দিবি। সেইটো আৰু কব লাগে নেকি? যাম দে তেতিয়াহলে মই গৈ থাকো। ঐ ৰচোন ৰ, ক'ত গৈ আছা? ইমান কষ্ট কৰি চিঠি লৈ ইয়াতে আহিলো, নবাবক বিয়াত মাতিলি, মোক নামাতিলি যে কিয়? দে পিছে তয়ো যাবি দে। কিয় বিয়াৰ চিঠি নেদা? বিয়াৰ চিঠি এইটো তোৰ পিছফালে নবাবৰ হাতত আছে।